ওম বাসুদেৱে নমঃ। প্ৰিয় দৰ্শক, শাওণ মাহত কি কি কৰিব লাগে, কি কি কৰিব নালাগে, কি খোৱা উচিত, কি খোৱা অনুচিত, আজি সেই টপিকৰ বিষয়ে আমি কথা পাতিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো আমাৰ প্ৰথমবাৰ চাইছে তেতিয়াহ'লে আমাক উৎসাহ যোগৰ বাবে ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, শাওণ মাহত খোৱা লোৱাক লৈ শাস্ত্ৰত কিছুমান বিশেষ নিয়মৰ কথা কোৱা হৈছে। এই নিয়ম মানি চলাটো কেৱল স্বাস্থ্যৰ বাবে ভালেই নহয়, মহাদেৱৰ কৃপাদৃষ্টিও লাভ হয়। শাওণ মাহত সেউজীয়া শাক খাব নালাগে বুলি কোৱা হয়। আজি এই বিষয়ে ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়োফালৰ পৰাই জনাবলৈ লৈছোঁ। প্ৰিয় দৰ্শক, শাওণ মাহ ভগৱান শিৱৰ ভক্তি আৰু মা পাৰ্বতীৰ শক্তিত সমৰ্পিত। এই মাহত পূজা পাঠৰ সৈতে সম্পৰ্কিত নিয়ম পালন কৰাৰ উপৰিও খোৱা লোৱাত কিছুমান কথাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। বিশ্বাস অনুসৰি শাওণ মাহত শাক খোৱা অশুভ। ইয়াৰ আৰু ধৰ্মীয় কাৰণো আছে আৰু বৈজ্ঞানিক যুক্তিও ইয়াক সমৰ্থন কৰে। শাওণ মাহত কিয় শাক খাব নালাগে জানো আহক, আৰু ধৰ্মীয় বৈজ্ঞানিক দৃষ্টিৰে আমি জানো আহক। প্ৰিয় দৰ্শক, শাওণ মাহত কিয় শাক খাব নালাগে? শাস্ত্ৰৰ মতে শাওণ মাহত শাক খাব নালাগে। কোৱা হয় যে ভগৱান শিৱই প্ৰকৃতিক খুব ভাল পায়, সেয়েহে শাক ছিঙি খোৱাটো শুভ বুলি ধৰা নহয়। এনে কৰিলে মহাদেৱ অসন্তুষ্ট হয়। আনহাতে বৈজ্ঞানিক যুক্তিৰে কোৱা হয় যে শাওণ মাহত শাকত পিত্ত বৃদ্ধি কৰাৰ তত্ত্বৰ মাত্ৰা বাঢ়ি যায়, যিটোৱে পাচন সমস্যাৰ সৃষ্টি কৰে। আনহাতে শাওণ মাহত বৰষুণ অধিক হয় আৰু অধিক বৰষুণ হ'লে সেউজীয়া শাকত কীট পতংগৰ সংখ্যা বাঢ়ি যায়, সেয়েহে খোৱা উচিত নহয়, স্বাস্থ্য সমস্যা হ'ব পাৰে। সেইবাবে শাওণ মাহত শাক খোৱাটো উচিত নহয়। প্ৰিয় দৰ্শক, শাওণ মাহত গাখীৰ আৰু দৈ কিয় খাব নালাগে? প্ৰিয় দৰ্শক, শাওণ মাহত বতৰ আৰ্দ্ৰ আৰু ঠাণ্ডা হয়, দৈও ঠাণ্ডা। এনে পৰিস্থিতিত দৈ খালে আপোনাৰ চৰ্দি জ্বৰৰ সমস্যা হ'ব পাৰে, সেয়েহে অধিক প্ৰয়োজনীয় নহ'লে শাওণ মাহত দৈ ব্যৱহাৰ নকৰিব। শাওণ মাহত গাখীৰ খোৱাও ক্ষতিকাৰক বুলি কোৱা হয়। ইয়াৰ আঁৰত ধৰ্মী আৰু বৈজ্ঞানিক দুয়োটা কাৰণেই আছে। কোৱা হয় যে শাওণ মাহত গৰু আৰু মহে যি খাদ্য খায় তাৰ সৈতে বিভিন্ন কীট পতংগ ভক্ষণ কৰে, সেইবাবে গাখীৰত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবে শাওণ মাহত গাখীৰ নোখোৱাই ভাল। প্ৰিয় দৰ্শক, শাওণ মাহত আৰু কি কি খাদ্য খাব নালাগে? শাওণ মাহত ভুলতো আমিষ বা নহৰু আৰু পিঁয়াজ নাখাব। কোৱা হয় যে এই খাদ্যবোৰ শৰীৰত গৰম ভাৱ যোগায় আৰু ইয়াৰ ফলত আপোনাৰ মন ভোক বাসনাৰ প্ৰতি আকৰ্ষিত হয়, যিটো ভগৱান শিৱৰ ভক্তিত বাধা উৎপন্ন কৰে। সেইবাবে শাওণ মাহত আমিষ খাদ্য আৰু নহৰু পিঁয়াজ খোৱাৰ পৰা বিৰত থাকক। প্ৰিয় দৰ্শক, অন্তিমবিধ বস্তু হৈছে শাওণ মাহত বেঙেনা খোৱাটো একেবাৰে উচিত নহয়, কাৰণ এই শাওণ মাহত বেঙেনাত বহুতো পোক হয়। সেইবাবে শাওণ মাহত বেঙেনা খোৱাৰ পৰা বিৰত থাকক। প্ৰিয় দৰ্শক, আজিৰ প্ৰস্তুতি কেনেকুৱা পালে নিশ্চয় আমাক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আজিলৈ বিদায় দিয়ক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।